রঙগরাই কেনেকৈ সহ্য কৰিব এই সন্তান আৰু খাম্পা হা আমি কাহানি নাজানে ফচি আছে এতিয়া থাক আমিতো নলম BPF हान्जानि गेदेर मावथिफोरनि जथुम सा 100निख्रुइ बांसिन मावथिफोरा BPF आव जयनिं देबरगाव बियाबाव BPF हान्जानि जथुमाव 3,000निख्रुइ बांसिन मावथि आरो सोद्रोमाफोरा बाहागो लायो थारैनो BPF आ हारसिंनो सरकार दानो हानायनि लामाया रोखा जानायखौ नुनो मोनबाय BPF दोलोखौ फिन सरकाराव लाबोफिननो सुबुंनि बाना देबरगाव बियाबाव BPF दोलोआनो देरहासारगोना रोखासै কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে সরকার কার লগত কৰিব সরকার অকলে क'क्राझार जिल्लानि देबरगाव बियाबाव BPF हान्जानि गेदेर मावथिफोरनि जथुमाव 3,000निख्रुइ बांसिन मावथि आरो सोद्रोमाफोरा बाहागो लायो बे जथुमावनो 100निख्रुइ बांसिन गुबुन गुबुन हारि माहारिनि मावथि आफादनि सोद्रोमाफोरा हाग्रामा महिलारि दैदेननाय BPF हान्जायाव मदद होफैयो देबरगाव ब्लक कमिटी BPF दলৰ কৰ্মী সভা হৈছে ইয়দৰ ওমেনৰ BSU বা পেৰেণ্ট বডি 4টা গ্ৰুপ 4টা কিবা লৈ পেলাই আজি কৰ্মী সভা পাব্লিক মিটিং নহয় BSUৰো আছে সব আৰু সেলৰ আছে আদিবাসী সেল বা বেংগলী সেল বা মাইনৰিটি সেল সব মিলাই পেলাই আমাৰ ব্লক কমিটি দেবৰগাঁও ব্লক কমিটিৰ কৰ্মী সভা হৈছে তো এতিয়া হ'ল নিৰ্বাচন আহি আছে সবেই গম পায় পূজাৰ আগত হ'ব বুলি সবে গম পায় আজিৰ দিনত তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোটেই ফাৰ্ষ্টনি চেৰপাংলৈকে যিমান সমষ্টি আছে 40টাৰ ভিতৰত আমি BPF আজিৰ দিনত মুঠতে 25-26টা আমাৰ পজিটিভ হৈ আছে আমি পাম আৰু চৰকাৰটো আমিয়ে বনাম আৰু BPF কৈ আছে যে কাৰো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিম এইটো সঁচা কোনো BJP কোনো কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা UDFৰ লগত আমি মিত্ৰতা নকৰিব তো আজিৰ দিনত মুঠতে BPF দলৰ যিটো পজিশ্যন খুব ভাল মুঠতে সবতকৈ হাইষ্ট BPF দলে আজিৰ দিনত পাই আছে আৰু BJPৰ যিটো শুনি আছোঁ মই BJPৰো বেয়া নহয় BJPও আজিৰ দিনত 10ৰ পৰা 15টা সিট পাই আছে কিন্তু UPPL পাব না নাই এইটো মোৰ ডাউট আছে যদি ক'ৰবাত পায় এইটো লাখিলি পাব পাৰে একটা দুটা কথা সেইটোৱে জ্যেষ্ঠ যিটো নিৰ্বাচনত আচল কাৰ লগত জ্যেষ্ঠ হ'ব আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত UPPLৰ লগত হ'ব BJP বাক্সা আৰু ওদালগুৰিত BJPৰ লগত হ'ব কথা সেইটোৱে চিধা কথা কংগ্ৰেছ আসন নাপায় কংগ্ৰেছে এটা চান্স আছে যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ আৰু UDFৰো স্কোপ নাই UDF কংগ্ৰেছ একে শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে কিন্তু UPPL হিচাপে আজিৰ দিনত কোনো চিট জিকাটো মই দেখিবলৈ পোৱা নাই যদি পায় লাখিলি ক'ৰবাত এটা দুটা পাব পাৰে সেইটোতো দল কংগ্ৰেছো আহিব BJPও আহিব BJPও আহিছে কংগ্ৰেছো আহিব UDFও আহিব চব দল আহিব যিমান দল আহিলেও BTC অঞ্চলত আজিৰ দিনত সবতকৈ ষ্ট্ৰংটো হ'ল BPF নেক্সটত BJP এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে AGPৰ লগতো আলোচনা কৰিছে ইহঁতে মই জানাত AGP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো BPF কাৰো লগত আলোচনা কৰা নাই অকলে নিৰ্বাচন খেলিব বাস সেটা সমৰ্থন দিবৰ কাৰণে AGP আৰু BJP বিভিন্ন দলে নাই এইটো দুৱাৰ খোলা ৰাখিছে আপোনাৰ কোন AGP আৰু কংগ্ৰেছ আৰু BPF ৰ কাৰণে দুৱাৰ খোলা ৰাখিছে দুৱাৰটো আমি যদি ইচ্ছা কৰে
কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে, আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে, বিজেপিৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে। কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব। দৰ্জা চবৰে খোলা আছে, আমি জানো, কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে। চৰকাৰ কাৰ লগত কৰিব আপোনালোকে? চৰকাৰ অকলে। মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব UPPL বা BPF তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে। এইটো নাই বিজেপিয়ে কি কৈছে, কংগ্ৰেছে কি কৈছে, ইয়াৰ লগত মতলব নাই আমাৰ। বিজেপিয়ে যেনিবা যে চেম ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে, কোনে বেছি পায় তাৰ লগত থাকিব, এইবিলাক নাই। এইটো বিজেপিৰ কথা। বিজেপিয়ে নিজৰ কথাটো ক'ব পাৰে, কোৱাৰ কি আপত্তি আছে? কংগ্ৰেছো ক'ব পাৰে এইটো কথা, কিন্তু BPF-এ অকলে চৰকাৰ কৰিব বাছ। আচ্ছা, যিসকল নেতা হৈছে পুনৰ উভতি আহিলে তেওঁলোকক একচেপ্ট কৰিব নেকি? কোন খাম্পাক? নাই কাৰ কথা শুনিছে? বিভিন্ন আমি নল'ম। খাম্পাটো ৰিজেক্ট মাল, ইয়াৰ কথাহে সুধিব, আপুনি কাৰ কথা সুধিব? খাম্পা যাই পেলাই ফচি আছে এতিয়া। চন্দনো আছে, যাই পেলাই ফচি। এই খাম্পা আৰু চন্দনক UPPL জাগা দিয়া মানুহ এইটো চবেই জানে। এইটো মূৰ্খাৱে কেনেকৈ সহ্য কৰিব চন্দনক, খাম্পাক? ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক? আমি কাহানি নাজানে, ফচি আছে এতিয়া। থাক, আমিতো নল'ম। BPF-এ কাৰো সহায় নোলোৱাকৈ এইবাৰ চৰকাৰ BPF-এ কাৰো সহায় নোলোৱাকৈ অকলে নিৰ্বাচন খেলিব। আৰু আমাৰ পজিশ্যনটো খুব ভাল। আমাৰ নেক্সটতে BJP আছে পজিশ্যনটো, UPPL নাই 4 নম্বৰ। ঠিক আছে, থেংক ইউ।